হেল্ল' এভৰিৱান। আজি মই এই 20 টকীয়া নাৰিকল তেলটো মুখত এমাহ ব্যৱহাৰ কৰি মোৰ হেৰাই যোৱা মুখৰ উজ্জ্বলতা মই কেনেকৈ ঘূৰাই পাইছোঁ এই সকলোবোৰ আপোনাৰ লগত শ্বেয়াৰ কৰিম। ইয়াৰ লগতে ই মুখৰ ডাৰ্ক চাৰ্কলবোৰ আঁতৰোৱাৰ লগতে ছালখনো বহুত কোমল কৰি ৰাখে। তেনেহ'লে বলকচোন এই তেলটো মই কেনেকৈ ব্যৱহাৰ কৰোঁ। ইয়াৰ কাৰণে মই ব্যৱহাৰ কৰি অহা নাৰিকল তেলৰ 3-4 টোপাল তেল হাতত এনেদৰে লৈ লৈছোঁ। তাৰপিছত দুইখন হাতেৰে ইয়াক ভালদৰে মিক্স কৰি মুখ আৰু ডিঙিত ভালদৰে সানি ল'ম। এই নাৰিকল তেলৰ উপকাৰিতাৰ বিষয়ে হয়তো আগৰ পৰা আইতাহঁতৰ মুখত আমি প্ৰায় শুনি আহিছিলোঁ, নহয় জানো? আগৰ দিনত আইতাহঁতে কোনো ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰি এই তেল ব্যৱহাৰ কৰিয়ে হয়তো বহুতৰ এতিয়াও স্কিনখন বহুত ধুনীয়া হৈ আছে। গতিকে আমি দামী দামী ক্ৰীম লগাই বা ফেচিয়েল কৰাতকৈ যদি ঘৰতে অতি সহজতে নাৰিকল তেল ব্যৱহাৰ কৰি আমি আমাৰ স্কিনখনক চাফা কৰি ৰাখিব পাৰোঁ, তেনেহ'লে পাৰ্লাৰ গৈ ইমান টকা খৰচ কৰাৰ পৰা আমি বাচি থাকিম। আৰু এই তেলটো আপুনি ৰাতি শোৱাৰ আগত মুখমণ্ডলত এপ্লাই কৰি মই ভিডিঅ'টোত দেখুওৱাৰ দৰে মাছাজ কৰিব পাৰে। ইয়াক 10 বা 15 মিনিটৰ কাৰণে মাছাজ কৰি আপুনি শুই যাব পাৰে। যিহেতু ইয়াত একো কেমিকেল জাতীয় বস্তু নাই, নাৰিকল তেলটো পিয়'ৰ নাৰিকল তেল হ'ব লাগিব আৰু ই আপোনাক কোনো ধৰণৰ ক্ষতি নকৰে। আৰু এই প্ৰচেছটো আপুনি সপ্তাহত এবাৰকৈ হ'লেও কৰিব পাৰে। তেতিয়াহে আপুনি ইয়াৰ ভাল ৰিজাল্ট এমাহত পাব। আমি যিকোনো এটা বস্তুৰ লগতে আমি কেতিয়াও ৰিজাল্ট নাপাওঁ, গতিকে তাক আমি 2-3বাৰ হ'লেও এপ্লাই কৰি চাব লাগে। ইয়াৰ লগতে আপুনি বাকী হোম ৰেমেডিজ যিসমূহ মই দি থাকোঁ ভিডিঅ'ত আপুনি দেখিছে, সেইসমূহ আপুনি এপ্লাই কৰি থাকিব পাৰে। যিকোনো এটা বস্তু পজিটিভ ৰিজাল্ট পাবলৈ হ'লে আমি তাক কষ্ট কৰিবই লাগিব। গতিকে এইসমূহ কৰাৰ লগতে কিছুমান ব্যায়াম, মুখৰ ব্যায়াম হওক, বিভিন্ন ধৰণৰ ব্যায়াম মই ভিডিঅ'সমূহত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'ব তেনেহ'লে আপুনি বেলেগক ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' বনাবলৈ মই তেতিয়া বেছি উৎসাহ পাম। আৰু এই ৰেমেডিসমূহ মই নিজেই ব্যৱহাৰ কৰিহে আপোনালোকক শ্বেয়াৰ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মই বহুত উপকৃত হৈছোঁ। আপোনালোকেও যদি এই ৰেমেডিসমূহ সঠিক ব্যৱহাৰ কৰিব জানে তেনেহ'লে আপোনালোকো নিশ্চয় উপকৃত হ'ব। আৰু বহুত ধৰণৰ ৰেমেডি আছে যিসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিলৈ ইমানেই আছিলে।